আপুনি যদি নিজৰ মনৰ পছন্দৰ সংগীৰ সৈতে এক পাৰফেক্ট টুৰিষ্ট ডেষ্টিনেশ্যনত যাব বিচাৰিছে তেতিয়াহ'লে এইটো ভিডিঅ' আৰম্ভণিৰ পৰা শেষলৈকে চাব। আজি এইটো ভিডিঅ'ত মই অসমৰ ভিতৰতে এনেকুৱা এটা হিল ষ্টেচনৰ বিষয়ে আপোনালোকৰ সন্মুখত অৱগত কৰিবলৈ গৈ আছোঁ, যোনডোখৰ ঠাইৰ বিষয়ে আপুনি হয়তো ক'ৰবাত নহয় ক'ৰবাত শুনিছেও বা যদি নাইও শুনা তেতিয়াহ'লে এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকৰ সম্পূৰ্ণ ডাউট ক্লিয়াৰ হৈ যাব। হয়, মই ক'বলৈ গৈ আছোঁ হাফলঙৰ বিষয়ে। হাফলং হৈছে অসমৰ একমাত্ৰ হিল ষ্টেচন। ডিমা হাছাও জিলাৰ মাজত অৱস্থিত এই ঠাইখন প্ৰকৃতিৰ এক নিখুঁত উপহাৰ। সেউজীয়া পাহাৰ, ঠাণ্ডা বতাহ আৰু এক অদ্ভুত শান্তি, এইবোৰে হাফলঙক বেলেগতকৈ বেলেগ কৰি তোলে। ইমাজিন কৰকচোন, আপুনি পুৱা শুই উঠি সেউজীয়া পাহাৰৰ মাজত ডাঠ কুঁৱলী, কেনেকুৱা লাগিব নহয়নে? হয়, হাফলং ঠিক তেনেকৈ। আৰু বিশেষকৈ আপুনি যদি ছেপ্টেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈকে হাফলং যায়, তেতিয়া আপুনি হাফলংখন এক বেলেগ এখন জেগা নিচিনা দেখিব। হয়তো অসমৰ বা ভাৰতৰ বাহিৰৰ এখন দেশৰ নিচিনা বুলি ভাবিব, কাৰণ এই জেগাডোখৰ হৈছে এনেকুৱা। হাফলঙৰ একদম হাৰ্ট বুলি কোৱা হয় হাফলং লেক বা হাফলং হ্ৰদ। আৰু এই লেকটো একদম ক্লিয়াৰ, চুইট ৱাটাৰ, ফ্ৰেছ ৱাটাৰ এটা লেক হয়। আৰু এইটো সোণত সুৱগা চৰাই, তাত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আহে। হাফলঙৰ আৰু এডোখৰ ঠাইৰ কথা মই আপোনালোকক ক'বলৈ গৈছোঁ, সেইটো হৈছে জাতিংগা। সৰুৰ পৰা হয়তো সকলোৱে স্কুলত কলেজত পঢ়ি আহিছে জাতিংগাৰ বিষয়ে। তাত চৰাইবিলাকে ছুইচাইড কৰে, আৰু ইয়াৰ কাৰণটো কি বৈজ্ঞানিকসকলে আজিলৈকে উলিয়াব পৰা নাই। হাফলং কেৱল সৌন্দৰ্যময় ঠাই নহয়, ইয়াত কিছুমান ঠাই আছে য'ত ৰাতি একেবাৰে নিস্তব্ধ। কেতিয়াবা অদ্ভুত কিছুমান শব্দ শুনা যায় বুলি জনলোকে বিশ্বাস কৰে। বিশেষকৈ জাতিংগাৰ ঘটনাই আজিও বৈজ্ঞানিক মহলক চিন্তিত কৰি ৰাখিছে। আপুনি যদি চিটি লাইফৰ পৰা, নিজৰ বিজি লাইফৰ পৰা আঁতৰি অকণমান শান্তি বিচাৰে, তাকো নিজৰ হোম ডেষ্টিনেশ্যনৰ পৰা ওচৰতে, অসমৰ ভিতৰতে, তেতিয়াহ'লে হাফলং হ'ব পাৰে আপোনালোকৰ বাবে একদম পাৰফেক্ট ডেষ্টিনেশ্যন। হাফলং এনে এখন ঠাই যিয়ে আপোনাক একেবাৰে শান্তি দিব, অলপ ভয়ো দিব, এক ৰোমাঞ্চকৰ মুহূৰ্ত বনাব পাৰে। আপুনি এই ঠাইখনলৈ যাব বিচাৰেনে? আৰু যদি আগে পিছে গৈছেও, তেতিয়াহ'লে আপোনাৰ এক্সপিৰিয়েঞ্চ তলত কমেণ্ট ডাউন কৰিব, আমি নিশ্চয় ৰিপ্লাই দিম। আৰু এইটো ভিডিঅ' যদি ভাল লাগিছে, নিজৰ টুৰিষ্ট কৰি যোনসকলে টুৰ কৰি ভাল পায় সেইসকল বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' আমি সদায় দিম। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।